Hello everyone, কি খবৰ সকলোৰে? I hope you all are doing great. প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা a very happy new year আৰু লগতে মাঘ বিহু, ভোগালী বিহুৰ বহু মৰম আৰু শুভকামনা। After a long time মই এনেকৈ মোবাইলটো দাঙি লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে। ছ'চিয়েল মিডিয়াত এক্টিভ থকাই নাছিলোঁ, মানে ছ'চিয়েল মিডিয়াত এক্টিভ থাকিবৰ কাৰণে যিটো টেণ্ডেঞ্চি আহে ন, এইটো মোৰ নহয় হ'ল কিবা। বাট ইটছ এ ভেৰি বেড থিং ফৰ মি, স্পেচিয়েলি এজ এ এণ্টাৰপ্ৰেনিয়ৰ। ছ'চিয়েল মিডিয়াত এক্টিভ থকা আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ ইউটিলাইজ কৰা, ডেটছ অল মাই ৰেছপনচিবিলিটি, বাট যিটো মই কেৰি কৰিব পৰা নাই। কিন্তু যেনেকৈ সকলোৰে নিউ ইয়েৰ ৰিজলিউশ্যন থাকে, ময়ো নিউ ইয়েৰ ৰিজলিউশ্যন লৈছোঁ যে যিবোৰ মই কৰি ভাল পোৱা কামৰ পৰা মই পিছ পৰি আছিলোঁ, আই ট্ৰাই টু ইম্প্ৰুভ অল দ'জ থিংছ। ডেফিনেটলি আই উইচ ভাল হওক। এনিৱে টুডে ইজ এ ছানডে আৰু মই এতিয়ালৈকে বিচনাৰ পৰা উঠাই নাই। আজি ভিডিঅ'টো কি হয় মই নাজানো, এইটো একদম কমপ্লিটলি এটা পইণ্টলেছ ভিডিঅ', কি হ'ব গৈ আছে মই নাজানো। বাট য়েছ, যিহেতু মই ফ্ৰী আছোঁ, I can do whatever I want to do আৰু মই ইয়াক ইণ্টাৰেষ্টিং বনামেই। চ' প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, লাইক অলছ' কমেণ্ট। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ সৈতে, কেমেৰাটোৰ সৈতে আৰু আপোনালোকৰ সৈতে। মই ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰি গা পা ধুই একদম ফ্ৰেছ হৈ আহিলোঁ। ব্ৰেকফাষ্ট ব্ৰেড বাটাৰ খাইছোঁ, কিনো দেখাম আৰু সেইটো কাৰণে মই নেদেখালোঁ। কিন্তু মই এতিয়া এঠাইলৈ যাম আৰু মই অকলে নাযাওঁ, আপোনালোককো লগতে লৈ যাম। আৰু মোৰ লগত যাব মোৰ কেমেৰামেন, চৰি কেমেৰামেন নহয়, কেমেৰা ওমেন হয়, কেমেৰা লেডি হয় এখেত। নমস্কাৰ। তেনেহ'লে ব'লক, মই ৰেডি হৈ আপোনালোকক লগ পাই আছোঁ আৰু ক'ত গৈ আছোঁ মই ৰাস্তাত ক'ম। আপোনালোকক এটা বস্তু দেখুৱাম হা, যোনটো বস্তু আপোনালোকে দেখাই নাই। বা চাওক, অলপ আগতে মানে পাগল হৈ গৈছে বা, মানে চাওক আপুনি আছলি চেহেৰাটো চাওক, কি কৰি আছে চাওক আপোনালোকে, জমনি আৰু দেই, কি কৰি আছে চাওক গাইজ। দিতি ৰাণী চাওক কি নাচি আছে, পুৰা একদম দিমাগটো বেয়া হৈছে অলপ গাইজ, তেজপুৰলৈ নিব লাগিব আৰু। চাওক ডান্স মুভ চাওক মুভটো চাওক, পুৰা ডান্স ছোৱালী পুৰা নাচি আছে, চাওক আপোনালোকে ডান্স। হেল্ল' গাইজ, মই কৈছিলোঁ ন মই ৰাস্তাত ক'ম মই ক'ত গৈ আছোঁ বুলি। একচুৱেলি ভণ্টি আৰু মই এতিয়া গৈ আছোঁ মন্দিৰলৈকে। আজি দিনটো মন্দিৰৰ পৰা আৰম্ভ কৰোঁ, যিহেতু আজি মই ভাল পোৱা কামবোৰ কৰিম বুলিয়ে দিনটো আৰম্ভ কৰিছোঁ। তেনেহ'লে ব'লক, আপোনালোকো ব'লক মোৰ লগতে। মই এতিয়া আপোনালোকে এতিয়া যাদু দেখাম। যাদুটো হৈছে, আমি ওলাই আহিছিলোঁ দুজনী ছোৱালী আৰু মই যাদু বন্ধ কৰি দুজনক এতিয়া আমি চাৰিটা বনাই দিলোঁ। সুদূৰ মৰিগাঁৱৰ পৰা ইমান দূৰ মোক লগ কৰিব আহি তোমাৰ মনৰ অনুভূতি কেনেকুৱা মিছ গীতু? মজা লাগিছে নীলু। ঘূৰিবৰ কাৰণে। চ' হাউজ দ্য জোছ? হাই মেম। তোমাৰ আৱাজটো য়েছ, কাম অন। তো এতিয়া আমি ফুৰিব গৈ আছোঁ, তো আপোনালোককো আমি লগত লৈ যাম, তো চাই থাকক ভিডিঅ'টো। ভাল পাইছো আৰু অকণ দিয়া, বিতি পৰা ধান চিৰা, ভাল পাইছো আৰু অকণ দিয়া, বিতি পৰা ধান চিৰা, ভাল পাইছো আৰু অকণ দিয়া। ভাল লাগিছে, হেৰি কৰিছা, খোজকাঢ়িছা, কমফৰ্টেবল হয়নে নহয়? বা হাই ক, বা হাই ক। আহা যাওঁ পোৱালি সোপা। এটা গ'ল, সেকেন্ড গো থাৰ্ড
আৰু চবতকৈ ডাঙৰ গৰাকী লাষ্ট পাৰ্কিং ক'ত আমি লোকেশ্যন পাইছোহি বাট ইমান গালি দিব এতিয়া মই পাৰ্কিংটো পাই কিনে ফূৰ্তিটো থাকিবই পাৰে নাই পেলাম নে বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া বিট পৰা ধান চিৰা ভাল পাইছো আৰু অকণ দিয়া গীতু আজি আমাৰ বজাৰখিনি দেখাই দিয়া দোকানলৈ স্বাগতম ফাৰ্ষ্ট মোৰটো দেখাই দিছোঁ মোৰ এটাই হয় সো মই ললো এটা হুডি বেসিক হয় ব্ল্যাক কালাৰত হয় কিন্তু এটো মানে ভিতৰৰ কাপোৰটো বহুত বেছি হয় সো ইমান বেছি সফট হয় পিন্ধা চাগে ঠাণ্ডাত আৰামলে ভাল হ'ব তো এটো ললে 599 600 খুব বেছি ভাল দামতে পাইছো দেন বাই ললে এযোৰ মজা শু এইযোৰ মই আপোনালোকক পিন্ধি দেখাম মোৰ ইনষ্টাগ্ৰামত ফলো কৰিব পিন্ধিবলৈ চাবলৈ তো এইটো সেকেন্ড আৰু এইটো প্ৰাইস কিমান আছিল এইটো 1000 रुपीस আছিল ওকে দেন ললে বাই এইটো এটা টপ লৈছে এটো বেবি পিংক কালাৰ বিৰাট মৰম লগা কালাৰ আৰু মই একদম কম প্ৰাইসত পাইছো কিমান প্ৰাইসত পাইছো কৈ দিয়া গীতু গুটেকেটা দেখাই লৈছে কি তাৰ পিছত এটো এটা কোট সেট হয় এক্সট্ৰা কি হয় বাট একেলগে এটা পিন্ধিব পাৰিব এটো এটা হেৰি হয় শৰ্টস হয় এটো তাৰ লগত সেম কালাৰৰে হয় এটো টপটো এটো সো এটো আপাৰ সাইডটো আৰু এটো বটমটো আৰু এই তিনটা মিলাই কিনে কিমান লৈছে আৰে প্ৰাইস 800 টকা মানে 799 হয় তিনটা মানে কি বিৰাট ৰিজনেবল আছে প্ৰাইস স্ট্ৰীট ষ্টাইল ষ্টৰত সো এটা একদম 800 টকা মানে ইমান ধুনীয়া কম দামত পাই গৈছেগে দেন থাৰ্ড হল এটো শু যি পৰিয়ে লৈছে আৰু হেড বাইদেউ শুজু খুব বেছি ভাল লাগিছে আৰু ইয়াৰ প্ৰাইসো হে 999 আছে চাগে তো এটো যে হোৱাইট শুজু বেসিক হয় কিন্তু খুব ভাল লাগিছে তুমি কৰা এয়াই আৰু আমাৰ হল আছিল আৰু হল আছিল আৰু দোকানখন বন্ধ কৰি দিয়া ৰাতি হ'ল যে ৰাতি হলকে দোকান বন্ধ কৰিলে মই ভিডিঅ'টো বন্ধ কৰো ইয়াৰ এইটো ফাৰ্ষ্ট টাইম মই এনেকে নৰ্মেল এটা পইণ্টলেছ ব্লগ বনাইছো আই হোপ আপোনালোকে ইণ্টাৰেষ্টিং পাইছে কেনেকুৱা পাইছে মোক কমেণ্টত জনাব আৰু মোক উৎসাহ জনাব পৰৱৰ্তীত এনেকৈ ভিডিঅ' বনাই যাব কাৰণে তো এতিয়া সকলোকে বাই বাই আকৌ অতি সোনকালে লগ পাম চ' till then stay happy stay fit